Hello friends, আজিৰ এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম কেনেকৈ আপোনালোকে আপোনালোকৰ Android মোবাইলৰ জৰিয়তে অতি সহজ উপায়েৰে YouTube চেনেল এটা ক্ৰিয়েট কৰিব পাৰে। গতিকে আৰম্ভণিৰ পৰা শেষলৈকে যদি আপোনালোকে এই ভিডিঅ'টি চাই তেতিয়াহ'লে মই আপোনালোকক গ্যাৰান্টি দিব পাৰোঁ যে YouTube চেনেল খুলিবৰ কাৰণে আপোনালোকৰ বেলেগ ভিডিঅ' চোৱাৰ দৰকাৰ নপৰে। সো নমস্কাৰ, মোৰ নতুন YouTube চেনেল Assam Blogs and Infotechলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো দেৰি নকৰাকৈ আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো ইয়াৰ পৰা Chrome ব্ৰাউজাৰ ওপেন কৰিব। আৰু ইয়াতে টাইপ কৰিব youtube.com। তাৰপিছত সাৰ্চ কৰিব। ইয়াত 3 ডটছত ক্লিক কৰিব আৰু ইয়াৰ পৰা ডেস্কটপ সাইটটো চুজ কৰিব। লগত যাব। ইয়াৰ পৰা সুইচ একাউণ্টত ক্লিক কৰিব। তাৰপিছত এড একাউণ্টত যাব। তাৰপিছত এড একাউণ্ট টু ডিভাইচত ক্লিক কৰিব। নেক্সট আপোনাৰ ক্ৰিয়েট একাউণ্টত টাচ কৰিব। তাৰপিছত ফৰ মাই সেলফত টাচ কৰিব। ইয়াৰ পৰা আপোনাৰ ইউটিউব চেনেলৰ নামটো ইয়াতে এণ্টাৰ কৰিব লাগিব, যোনটো আপোনাৰ জিমেইল একাউণ্ট হ'ব। সো মই টাইপ কৰিছোঁ Assam Blogs and Info Tech। তাৰপিছত নেক্সট কৰিব। ইয়াৰ পৰা আপোনাৰ ডেট অফ বাৰ্থটো চুজ কৰিব লাগিব। ইয়াৰ পৰা মান্থ আৰু এতিয়া আপোনাৰ বাৰ্থ ইয়াৰ। তাৰপিছত জেন্ডাৰ চুজ কৰিব। তাৰপিছত নেক্সট। ইয়াতে আপোনাৰ অপশ্যন দিয়া আছে। সো ইয়াৰ পৰা আপুনি নিজৰ ইচ্ছামতে আপোনাৰ জিমেইল একাউণ্টটো চুজ কৰিব। মই সেকেণ্ডটো অপশ্যন চুজ কৰিলোঁ। ইয়াত দিয়া আছে Assam Blogs and Infotech@gmail.com। তাৰপিছত নেক্সট কৰিব। ইয়াতে আপুনি এটা পাছৱৰ্ড দিব লাগিব। তাৰপিছত নেক্সট কৰিব। ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব আৰু নেক্সট কৰিব। সো আপোনাৰ মোবাইলত কোডিং এটা ভেৰিফিকেশ্যনৰ কাৰণে গৈছে। তলফালে স্ক্ৰল কৰিব আৰু এইটো আপুনি য়েছ আই এম ইনত টাচ কৰিব। তাৰপিছত আপুনি ইয়াতে নেক্সট কৰিব। ইয়াতে কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন দিয়া আছে, আপুনি পঢ়ি চাব পাৰে। তো তলফালে স্ক্ৰল কৰিলোঁ আৰু ইয়াতে মই কৰিলোঁ আই এগ্ৰি। সো এতিয়া মোৰ জিমেইলৰ একাউণ্টটো কমপ্লিট হৈ গ'ল। এতিয়া মই ইউটিউবৰ চেনেল এটা ক্ৰিয়েট কৰিব লাগিব। তাৰ কাৰণে হোম পেজত যাম আৰু ইয়াতে টাইপ কৰিম youtube.com। আপুনি বেক কৰি নাহিব, ইয়াতে টাইপ কৰিব লাগিব। ইয়াৰ পৰা লগত ক্লিক কৰিব আৰু ইয়াৰ পৰা আপুনি সুইচ একাউণ্টত টাচ কৰিব। সো তলফালে ইয়াতে চাওক, মই এইমাত্ৰ ক্ৰিয়েট কৰা জিমেইল একাউণ্টটো আপুনি ইয়াতে দেখা পাইছে। সো ইয়াতে আপুনি চিম্পলি টাচ কৰিব। তাৰপিছত নেক্সট আপুনি আকৌ লগত যাব লাগিব। মই জুম কৰিছোঁ।
ইয়াৰ পিছত আপুনি সেটিংছত যাব সো ইয়াতে আপুনি দেখা পাইছে ইয়াতে লিখা আছে ক্ৰিয়েট এ চেনেল সো ইয়াতে টাচ কৰিব মই এটা জুম কৰিছো সো ইয়াতে লিখা আছে আসাম ব্লগছ এণ্ড ইনফোটেক সো এটো অটোমেটিক্যালি এটো আহি যাব আপুনি ইয়াতে ক্ৰিয়েট চেনেল কৰক সো ইয়াতে মোৰ ইউটিউব চেনেলৰ ফাৰ্স্ট স্টেপ কমপ্লিট কৰিলো আৰু এতিয়া মই কাস্টমাইজ চেনেলত যাম এটো ক্লোজ কৰিম সো ইয়াতে দিয়া আছে লেআউট ইয়াতে আছে আপোনাৰ ব্ৰ্যান্ডিং ইয়াৰ পৰা আপোনাৰ ইউটিউবৰ লোগো আপলোড কৰিব পাৰে তাৰ পিছত ইয়াতে আছে আপোনাৰ বেসিক ইনফো ইয়াতে আপোনাৰ ইউটিউবৰ ডিটেইলছ খিনি ইয়াতে দিব লাগে যে আপোনাৰ ইউটিউবটো কিহৰ কাৰণে আপুনি ব্যৱহাৰ কৰিব সো মই ইয়াতে টাইপ কৰো this YouTube channel is about information, technology and entertainment. So etu apnar nijor mote apni bhorai lobo. ইয়াতে আপোনাৰ ফেসবুক নাইবা ইনষ্টাগ্ৰামৰ ওয়েবসাইটটো আপুনি ইয়াতে এন্টাৰ কৰিব পাৰিব আৰু ইয়াতে আপোনাৰ অফিচিয়েল ওয়েবসাইটটো আপুনি ইয়াতে পুট কৰিব পাৰিব সো এতিয়া মই ব্ৰ্যান্ডিংত আহি আছো ইয়াতে আপুনি আপোনাৰ ইউটিউব চেনেলৰ কাৰণে লোগো এটা আপলোড কৰিব পাৰে আৰু ইয়াতে আপুনি বেনাৰ ইমেজ এটাও আপলোড দিব পাৰে সো ইয়াৰ কাৰণে আপুনি প্লে ষ্টৰত যাব লাগিব ইয়াতে সার্চ কৰিব পিক্সআৰ্ট মোৰ অলৰেডি ইনষ্টল কৰা আছে যদি আপোনাৰ তাত ইনষ্টল কৰা নাই তেতিয়াহলে আপুনি ইনষ্টল কৰি লব ইয়াতে মই ওপেন কৰিছো ইয়াতে স্কিপ কৰিব ইয়াতে প্লাস আইকনত টাচ কৰিব ইয়াৰ পৰা ব্যাকগ্ৰাউণ্ডত যাব ইয়াৰ পৰা আপোনাৰ ব্যাকগ্ৰাউণ্ড কালাৰটো আপুনি চুজ কৰি ল'ব সো ইয়াৰ পৰা কালাৰটো মই চুজ কৰিলো তাৰ পিছত ইয়াতে টিক কৰিব তলফালে ইয়াতে আপুনি দেখা পাইছে টেক্সট ইয়াতে আপুনি টাচ কৰিব লাগিব সো ইয়াতে মই ফাৰ্স্ট লেটাৰটো মই এন্টাৰ কৰিম এ ইয়াৰ পৰা আপুনি সাইজটো সৰু ডাঙৰ কৰিব পাৰে আৰু ইয়াৰ পৰা আপোনাৰ ফন্টটো আপুনি চেঞ্জ কৰিব পাৰিব সো মই এটো লাইমলাইটটো ৰাখিছো আৰু ইয়াৰ পৰা মই অকমান ষ্ট্ৰোক অকমান বঢ়াইছো সো মই এতিয়া সেকেন্ড লেটাৰটো ইয়াতে পুট কৰিম ইয়াৰ পৰা ফন্ট মই সিলেক্ট কৰি লৈছো তো মই ইয়াতে আৰু এটা লেটাৰ মই এড কৰি আছো আই ইয়াৰ পৰা আকৌ মই সিলেক্ট কৰি লওঁ তাৰপিছত ষ্ট্ৰোক ভৰাম এটো আপুনি আপোনাৰ নিজৰ চুজ মতে আপুনি কৰি ল'ব আপুনি যেনেকৈ ডিজাইন কৰিব বিচাৰে তেনেকৈ ডিজাইন কৰি ল'ব সো এটো আপুনি এনেকৈ টাৰ্ন কৰিব পাৰে আৰু এটো বঢ়াব পাৰে
অকণমান মিলাই লৈছোঁ সো ফ্ৰেন্ডছ আপোনালোকে এনেকৈ ডিজাইন কৰিব তাৰ পিছত ওপৰৰ এইটো অপচনত আপুনি এইটো টাচ কৰিব ইয়াৰ পৰা আপুনি সেভ কৰিব পাৰিব গ্যালাৰীত ইয়াতে ডান কৰিব ইয়াতে সেভ অপচনত যাব আৰু আপোনাৰ এইটো গ্যালাৰীত সেভ হৈ গ'ল এতিয়া মই মিনিমাইজ কৰি থৈ অহা ক্ৰোম ব্ৰাউজাৰ আকৌ ওপেন কৰি লম সো ইয়াতে মই আপলোড অপচনত যাম ইয়াতে মই টাচ কৰিলোঁ আৰু ইয়াৰ পৰা মই সিলেক্ট কৰিম এটোত ইমেজটো আৰু ইয়াতে ডান কৰিম ইয়াতে মই সেভ কৰিলোঁ ইয়াতে আপুনি দেখা পাইছে মোৰ লোগো ইয়াতে আপলোড হৈ গ'ল ইয়াৰ পিছত মই এটো পাবলিশ কৰিব লাগিব সো মই ৰাইট কৰ্নাৰত ইয়াতে পাবলিশ কৰোঁ আৰু ইয়াতে আপুনি তলফালে দেখা পাব ইয়াতে পাবলিশ হোৱাৰ লগে লগে ইয়াতে এটা মেছেজ আহিব সো মোৰ এটোত ইমেজটো পাবলিশ হৈ গ'ল এতিয়া মই ৰাইট কৰ্নাৰত মই আপোনাক দেখুৱাই আছো ক্লিক কৰি কেনে লোগোত ইয়াতে আপোনাৰ ইউৰ চেনেলত যাব সো ইয়াতে মোৰ আসাম ব্লগছ এণ্ড ইনফটেক ইয়াতে ক্ৰিয়েট হৈ গ'ল এতিয়া মই হোম পেজত যাম ইয়াতে আকৌ মই টাইপ কৰিম youtube.com ইয়াতে মই আপোনাক দেখুৱাম যে কেনেকৈ আপোনাৰ প্ৰথম ভিডিও কেনেকৈ আপলোড কৰিব ইয়াতে 3 ডটছত যাব ইয়াৰ পৰা ডেস্কটপ সাইডটো সিলেক্ট কৰিব ৰাইট কৰ্নাৰত ইয়াতে আপুনি দেখা পাইছে প্লাস অপশনটো ইয়াৰ পৰা আপুনি আপলোড ভিডিওত যাব সো এইখিনিত আপুনি টাচ কৰিলে আপোনাৰ গ্যালাৰীত ৰাখি থোৱা ভিডিও ইয়াৰ পৰা সিলেক্ট কৰি ল'ব পাৰে সো এইখিনি মই আপোনাক নেক্সট ভিডিওত দেখুৱাম যে আপোনাৰ কেনেকৈ আপোনাৰ ফাৰ্স্ট ভিডিওটো আপুনি ইউটিউবত আপলোড কৰিব পাৰে সো এইখিনিত আপোনাৰ দিয়া আছে চেনেল ড্যাশবোৰ্ড ইয়াতে আপোনাৰ দেখা পাইছে যে মই এতিয়া নতুনকৈ চেনেল খুলিছোঁ কাৰণে ইয়াতে কোনো সাবস্ক্ৰাইবাৰ্ছ নাই আৰু কোনো ভিউ নাই আৰু ইয়াতে কিছুমান চেনেল কন্টেন্ট দিয়া আছে মই এতিয়া যেতিয়া ভিডিও আপলোড কৰিম তেতিয়া ইয়াতে আহিব গোটেইখিনি ইয়াতে আছে আমাৰ চেনেল প্লেলিষ্ট তাৰপিছত চেনেল এনালাইটিক্স ইয়াতে ভিডিও আপলোড দিয়াৰ পিছত আপোনাৰ পাৰফৰ্মেন্সখিনি আপুনি ইয়াৰ পৰা চাব পাৰিব সো ভিডিওৰ ওপৰত আহা গোটেই পাৰফৰ্মেন্সখিনি আপুনি ইয়াতে চাব পাৰে আৰু আপোনাৰ ভিডিওত কৰা কমেন্টবোৰ ৰিপ্লাইটো আপুনি ইয়াৰ পৰাই দিব পাৰিব সো ফ্ৰেন্ডছ মই এতিয়া আপোনালোকক ইউটিউব এপছটো খুলি দেখুৱাই আছো ইয়াতে আপুনি ৰাইট কৰ্নাৰত ক্লিক কৰিব ইয়াৰ পৰা আপোনাৰ একাউণ্টটো সিলেক্ট কৰিব তলফালে দেখা পাইছে আসাম ব্লগছ এণ্ড ইনফটেক মই টাচ কৰিলোঁ সো ইয়াতে চাব পাৰে মোৰ লোগোটো ইয়াতে চেঞ্জ হৈ গ'ল সো ফ্ৰেন্ডছ এনেকৈ আপুনি আপোনাৰ এন্ড্ৰইড মোবাইলেৰে আপুনি ইউটিউব চেনেল এটা ক্ৰিয়েট কৰিব পাৰে ইয়াৰ নেক্সট ভিডিওত মই আপোনালোকক দেখুৱাম আপুনি কেনেকৈ আপোনাৰ ফাৰ্স্ট ভিডিওটো আপুনি ইউটিউবত আপলোড কৰিব তাৰ কাৰণে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰিব যাতে মই ভিডিও আপলোড দিয়াৰ লগে লগে আপুনি নটিফিকেশন পাই যায় আৰু মোৰ ভিডিওটো আপোনালোকে চাব পাৰে এই ভিডিওটো যদি ভাল লাগিছে লাইক কৰিব কিবা খুদিব থাকিলে কমেন্ট কৰিব আৰু থ্যাঙ্কস ফৰ ওয়াচিং